এখন নহয় দুখনকৈ ব্যতিক্ৰমধৰ্মী নাটক দিবলৈ ওলাইছে জুবিন দাই 19 অক্টোবৰত দীঘলীপুখুৰী পাৰৰ সংবাদ সমাৰোহত জুবিন দাই নিজেই সদৰি কৰি ক'লে যে অঘাইটং নামৰ এখন ব্যতিক্ৰমধৰ্মী নাটক য'ত তেওঁ কমেডি এক্টিং কৰিব আৰু আন এখন মুভি যিখন অতিকৈ ব্যতিক্ৰমধৰ্মী ৱাইল্ড লাইফ মুভি হ'ব সেইখন হয় বন্ধুসকল ঠিকেই শুনিবলৈ পাইছে জুলু নামৰ মহ এটাই ইয়াত মুখ্য ৰোল কৰিব হয় বন্ধুসকল এইটো অতি ব্যতিক্ৰমধৰ্মী আৰু জুবিন দাৰ বাহিৰেতো এইটো আন কোনো সম্ভৱ কৰিব নোৱাৰে হয় বন্ধুসকল আপোনালোকে জানে যে জুবিন দা ৱাইল্ড লাইফ লাভাৰ হয় ৱাইল্ড লাইফ প্ৰেমিক হয় হয় বন্ধুসকল জুবিন দাৰ জন্তুৰ প্ৰতি থকা প্ৰেমে হয়তো তেওঁক ইয়ালৈ আকৃষ্ট কৰিছে আহকচোন বন্ধুসকল জুলুৰ বিষয়ে জুবিন দাই কি ক'লে চাওঁ মই লাষ্ট 3 দিন শিৱসাগৰত আছিলোঁ আৰু যোৱাকালি মই এটা মহ কিনিছোঁ মহ বাফেলো অসমৰ চাগে প্ৰথম আৰ্টিষ্ট মই যি মহ কিনিছে বাফেলো আৰু তাক কিনাৰ এটা কাৰণ আছে তাৰ নামটো হৈছে জুলু এতিয়া জুলু উপন্যাসখন কিমানে পঢ়িছে মই নাজানো আমাৰ সময়ৰ বেছিভাগে পঢ়িছে ৰঞ্জু হাজৰিকাৰ খুব ফেমাছ এখন উপন্যাস জুলু চ' নেক্সট ইয়েৰ এখন মই চিনেমা বনাম আৰু চিনেমাখনৰ মেইন হিৰো হৈছে জুলু চ' জুলুক যোৱাকালি মই কিনিছোঁ আৰু এতিয়া তাৰ 1 বছৰ ট্ৰেইনিং হ'ব তাৰপিছত আমি চিনেমা শ্বুট কৰিম চ' এটা ভাল খবৰ আপোনালোকৰ কাৰণে আমাৰ অসমৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে থেংক ইউ আৰু মই জানো জুলু বনাবলৈ কোনো সাহস নকৰে ফটককৈ বিকজ ইটছ আ ৱাইল্ড লাইফ ষ্টৰি আৰু মহ এটাক ট্ৰেইন কৰাটো কিমান কষ্টকৰ কাম আপোনালোকে জানে সকলোৱে চ' কিন্তু মই যেতিয়া কৰিম বুলি ভাবোঁ মই কৰিমেই আৰু কৰি দেখুৱাম খালি আপোনালোকৰ আশীৰ্বাদৰ সহযোগিতা লাগে থেংক ইউ 3 cheers for জুলু তিনিখনকৈ সফল ছবি অসমীয়া বোলছবি জগতক দিয়াৰ পাছত এইবাৰ জুবিন দাই আৰু 2খন চিনেমা কৰিম বুলি কৈছে সেই দুখন ইতিমধ্যে তেওঁ সদৰি কৰিছে জুলি আৰু অঘাইটং আৰু লগতে বাঘ চিনেমাখনৰ কথাও তেওঁ নহয় কমেডি চিনেমা কৰিব মন আছে কমেডি ফুল কমেডি ৰাতি হঠাৎ মনলৈ আহিলে শব্দ এটা অঘাইটং নামটো অঘাইটং হ'ব পাৰে ফুল কমেডি তাত একো মাথা মাৰিবলৈ একো নাই যাব চাব হাৰিব ঘৰলৈ গুচি আহিব বন্ধুসকল আপোনালোকে গম পালে যে জুবিন দাই এতিয়া ইণ্টাৰনেশ্যনেল টপিকছৰ ওপৰত বনাবলৈ গৈ আছে যিটো ৱাইল্ড লাইফ হ'ব ৱাইল্ড লাইফ মুভি বনাবলৈ গৈ আছে তেওঁ আৰু জুলুৰ কাৰণে তেওঁক যথেষ্ট সময়ৰ প্ৰয়োজন চ' অঘাইটং আৰু জুলু আহি আছে তো আপোনালোকে চাবলৈ নাপাহৰিব বন্ধুসকল আৰু অসমীয়া চলচ্চিত্ৰ জগতত এনেকৈ আগবঢ়াই লৈ যাওক বন্ধুসকল জুবিন দাক আমি ছাপোৰ্ট কৰিব লাগে সকলোৱে তো বন্ধুসকল আজিলৈও ইমানেই আহি থকা ভিডিঅ'ত পুনৰ লগ পাম এনেকুৱা এণ্টাৰটেইনমেণ্ট আৰু জব আপডেট আদি ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা ন'টিফিকেশ্যন বেলটো ক্লিক কৰিব যদি ভিডিঅ'টো ভাল পালে এতিয়া এটা লাইক কৰক আৰু আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰক তোমালোকে আজিলৈ আহোঁ বাই বাই ইংলিছত ক'ব বিচাৰিছোঁ কাৰণ ছাবজেক্টটো তেনেকুৱা ধৰণৰ ইণ্টাৰনেশ্যনেল ছাবজেক্ট এটা চ' জুলুখনৰ কাৰণে মোৰ টাইম লাগিব আৰু অলৰেডি মোক কৈছে যে মই 2টা মহ ট্ৰেইনিঙৰ কাৰণে পঠাইছোঁ মই অৰুণাচললৈ চ' মহকেইটাও ট্ৰেইন হ'ব লাগিব গতিকে মই তাহাঁতৰ কাৰণে ৰ'ব লাগিব তাত আচলতে মেইন এক্টৰ আচলতে জুলু আছিলে মহ